হাই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু দ্য মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো মানে যোৱা একমাহ আগতেই 1 ছেপ্টেম্বৰ দিনা ৰাতি 11 বজাতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ ভয়েছ আছামৰ পৰিচিত জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী আমাৰ পৰা চিৰবিদায় মাগিছে। আজি তেওঁৰ জন্মদিন আছিল। আজি জন্মদিন হয়তো থাকিলে সকলোৱে কিজানি তেওঁৰ জন্মদিনৰ উইশ কৰিলেহেঁতেন, কিন্তু আজি তেওঁ আমাৰ মাজত নাই। তেওঁ জন্মদিনৰ দিনটোৰেই তেওঁৰ বিদ্ৰোহী আত্মাৰ শান্তি কামনা কৰোঁ। গতিকে আৰু মই এইখন চেনেলত এখন সৰু ভিডিঅ' বনাইছোঁ তেওঁৰ বাবে, যে ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ পৰকালত শান্তিত থাকে, সুখত থাকে। আপোনালোকে ভিডিঅ'টো চাই থাকক। পৰিচয় বিহীন যাযাবৰ নগৰী অকলশৰীয়া বিচাৰিছো লগৰী। পৰিচয়